সো হেল্ল' গাইজ ৱেলকাম টু এ নিউ ভিডিঅ' সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি গৈ আছোঁ জানমুখ। কি কাৰণে কৈ আছোঁ আপোনালোকক। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো যদি নতুন হৈ আছে চেনেলটো কৰি লওক ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো বজাই অলপ চেট কৰি লওক আৰু লাইক কৰা নাই যদি লাইক কৰি লওক, কমেণ্ট কৰা নাই কমেণ্ট কৰি লওক আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আৰু কেলৈ গৈ আছোঁ কৈ দিছোঁ, জানমুখত আজি হৰণ লোৱা আছে আৰু হৰণ লোৱা ব্লগ বনাবলৈ কাৰণে তালৈ গৈ আছোঁ। তো আপোনালোকে ব্লগটো মোৰ লগত চাই থাকক। এইখন হৈছে আদৰণি গেটখন আৰু এই হৰণ লোৱা যিটো পৰ্ব, এই হৰণ লোৱা পৰ্বটো মৰাণ জনগোষ্ঠীৰ হয়। তো আমি গাইজ এতিয়া আহি পাই গ'লোহি য'ত হৰণ দিব। এইটো হৈছে হৰণ দিয়া পুখুৰীটো, যিটোত হৰণ ল'ব। আৰু ইয়াৰ নিয়মবোৰ মানে অলপ বেলেগ। আমাৰ মানে যিখিনি গাঁৱত নিয়ম আছে সেই নিয়মখিনিতকৈ ইয়াত বহুতখিনি বেলেগ। আৰু ইয়াত মানে ৰাতি প্ৰায় 1-2মান বজাত মানে ইয়াত হৰণ দিয়া হয়। এইবোৰ পুখুৰী আপোনালোকক দেখাই দিছোঁ, দেখিছে। আৰু ইয়াত মানে পুৱতি নিশা হৰণ দিয়া হয়। তো গাইজ এইখন হৈছে মায়ামৰা শ্ৰী কলিংগ সত্ৰ। আৰু ইয়াত আজি হৈছে 21 তাৰিখ আৰু 21 তাৰিখ আৰু 22 তাৰিখে ৰাতিপুৱা হ'বগৈ, মানে পুৱতি নিশা হৰণ দিয়া হ'ব। আৰু আজি মই আছোঁহি ইয়াত, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইখন হৈছে লাষ্ট গেটখন, এইখন বেনাৰ লগাই থৈছে। আৰু এতিয়া মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালে এই সত্ৰৰ গোসাঁই ককা বুলি কৈছে আপোনাক। আপুনি কৈ দিয়ক কিবা, আজি হৰণ হ'ব। এই সত্ৰখন মায়ামৰা শ্ৰী শ্ৰী কলিংগ সত্ৰ নামাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন কৰাৰ আমাক দুবিঘা মাটি এলটমেণ্ট দিছিলে চৰকাৰে। আৰু সেই ঠাইতে আমি এখন সত্ৰ প্ৰতিষ্ঠা কৰি এই অঞ্চলৰ ৰাইজৰ লগত আজি 10 বছৰ মানে হ'ল, 10 বছৰৰ পৰা আমি চলি থকা হৈছোঁ। আৰু আজি এই সত্ৰতে নশৰণীয়া আৰু আইসকল চাবি বুটলি আহিছে। এতিয়া আমাৰ নীতি নিয়মবিলাক এটাৰ পিছত এটাকৈ কৰি যোৱা হৈছে। আৰু নিশা 12মান বজাৰ পিছৰ পৰা আমি নাম ভাগিম ল'ৰা আৰু আইসকলক। তাৰপিছত গায়নে বায়নে এতিয়া সকলোৱে এইখিনি কাৰ্যৰ আনন্দ উপভোগ ল'ব। আৰু ৰাইজ বহু ঠাইৰ পৰাই দূৰ দূৰণিৰ পৰাও আহিছে আৰু তেওঁবিলাকে আনন্দ উপভোগ লৈ এই কাৰ্য আমাৰ ৰাতিপুৱা ভাগলৈ সমাপ্ত হ'ব। এইফালে ককাইদেউ নতুন হৰণিয়াল আৰু দুটামান কথা কৈ দিব এই হৰণ লোৱাৰ বিষয়ে। নমস্কাৰ। আমি বজাৰতলি আৰু জানমুখ গাঁৱৰ লগতে ওচৰৰ নখৰাই, নেওকচুক, ৰজাচুক আদি কৰি প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি অৰ্থাৎ 21 মে' তাৰিখে আমি শ্ৰী শ্ৰী মায়ামৰা কলিংগ সত্ৰ হৰণ ল'বৰ কাৰণে আহিছোঁ। এই হৰণ লোৱা পৰ্বটি আজি নিশা 12 বজাৰ লগে লগে আৰম্ভ হ'ব। আৰু আমাৰ পুৰুষ আৰু মহিলাসকলক আমাৰ সত্ৰৰে যিটি পুখুৰী আছে, পুখুৰীটোতে আমাক হৰণ ল'বৰ কাৰণে যোৱা হ'ব। আৰু আমাৰ এই হৰণ লোৱা পৰ্বটি পুৱতি নিশা পৰ্যন্ত আজি চলিব। আৰু ইয়াতে শেষ নহয়, আমাৰ হৰণ লোৱা পৰ্বৰ পিছতে অহা 28 তাৰিখে আমি নাম জাননী অনুষ্ঠানটি কৰিবলৈ লৈছোঁ। আৰু এই নাম জাননী অনুষ্ঠানলৈ আজি এই ভাইটি চেনেলৰ জৰিয়তে সদৌতি ৰাইজক অনুৰোধ কৰিম যাতে আমাৰ এই নাম জাননী অনুষ্ঠানত আহে। আৰু আচলতে আমাৰ এইটো এটা মায়ামৰা এটা অতি গুৰুত্বপূৰ্ণ হৰণ লোৱা পৰ্বত, অতি গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন পুৰুষ মহিলাই এদিন হৰণ ল'ব লাগিব, কিয়নো
সেইটোত ময়া আমাৰ এটা ধৰ্মৰ এটি অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু আমি এদিন ধৰ্মৰ আশ্ৰয়ত আমি সোমাবই লাগিব, কিয়নো আমি সমাজত আমি আগবাঢ়ি যাবৰ কাৰণে আৰু ইয়াৰ কাৰণে আমি শৰণ ল'ব লাগিব। আৰু শৰণৰ আজি এই গুৰুত্বপূৰ্ণ মুহূৰ্তত মই নিজকে ধন্য মানিছোঁ। ময়ো আজি যিহেতু শৰণ ল'বলৈ ওলাইছোঁ আৰু আমাৰ এই ভাইটিয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ এই শৰণ লোৱা পৰ্বটি আৰু নামজাননী পৰ্বটি আমি ছ'চিয়েল মিডিয়াত আমি প্ৰকাশ কৰিম বুলি আশা কৰি, যিহেতু ভাইটি আজি আমাৰ এজন উঠি অহা নৱপ্ৰজন্ম আৰু ইউটিউবাৰ, গতিকে এই ভাইটি চেনেলটিৰ জৰিয়তে আমি আমাৰ শৰণ লোৱা পৰ্ব আৰু নামজাননী পৰ্বটো আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি নামজাননী অনুষ্ঠানটিও ভাইটিৰ ইউটিউব চেনেলত আমি প্ৰকাশ কৰিম বুলি ভাবিছোঁ। গতিকে এটা বিশেষ অনুৰোধ জনাইছোঁ সকলো ৰাইজকে যে আমাৰ এই ৰাজদীপ ভাইটিৰ যিটো চেনেলটি আপোনালোকে সকলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, যাতে ভাইটিয়ে আগবাঢ়ি যোৱাত সহায় হয়। তেখেতেও নিজৰ এটা ইউটিউবৰ জৰিয়তে আগন্তুক দিনত মানে কেৰিয়াৰ হিচাপে যাতে ল'ব পাৰে। গতিকে মই সকলো ৰাইজকে মই অনুৰোধ জনাম আমাৰ এই ৰাজদীপ ভাইটিৰ চেনেলটি উপভোগ কৰিবৰ কাৰণে আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তো এতিয়া বাজিবগৈ ৰাতি 12টা আৰু 5 মিনিটমান আছে। আৰু এতিয়া প্ৰথমতে মহিলাসকলক শৰণ দিব, পুখুৰীত নমাব আৰু তাত 3 যুগুৰ দিব, মানে 3বাৰ পানীত ডুবকি লগাব আৰু তাৰপিছত তেওঁলোক উঠি আহিব, কিবা নিয়ম নীতি কৰিব। তাৰপিছত যিসকল পুৰুষসকল তেওঁলোক তাৰপিছত পুখুৰীত নামিব। আৰু এতিয়া মই আপোনালোকক দৃশ্যখিনি দেখাই থাকিম। তো এইজন হৈছে গোসাঁই, তেওঁক আদৰি অনা হৈছে। গোপিনীসকলে গোসাঁই নাম গাই গাই তেওঁক আদৰি আনিছে। কৃষ্ণ নাম মুখে লোৱা, হৰিৰ কীৰ্তন কৰা। কৃষ্ণ নাম মুখে লোৱা, হৰিৰ কীৰ্তন কৰা। শুদ্ধ চিতে লোৱা হৰিৰ নাম, তেহে পাবা বৈকুণ্ঠতে স্থান। আছে ধৰ্ম সংসাৰত, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত। সবে হৰি নামৰ কীৰ্তন, লোৱা সবে নামতে শৰণ। এইটো হৈছে আমাৰ এটা ডাঙৰ নিয়ম, যিটো কোৱা হয় শৰণ লোৱা বুলি। আৰু এটা টাইমত আমি সকলোৱে গুৰুজনাৰ ওচৰত শৰণ ল'ব লগা হয়। আৰু আপোনালোকক এতিয়া দেখাই আছোঁ, এতিয়া মহিলাসকলে পানীত নামি আছে আৰু তেওঁলোকে পানীত 3 বুৰ মাৰি গুৰুজনাৰ ওচৰত শৰণ ল'ব। আৰু ঠিক তেনেদৰে পুৰুষসকলেও
গুৰুজনাৰ ওচৰত শৰণ ল'ব। হেন জানি যিটো জনে শ্ৰৱণ কীৰ্তন কৰে, হেন জানি যিটো জনে শ্ৰৱণ কীৰ্তন কৰে, সেহিহে পৰম সাধুন নামেহে পাপ বিনাশন। জানিয়ে ৰানমতি ভকতি কৰাৰতি, জানিয়ে ৰানমতি ভকতি কৰাৰতি, নাহিয়ান ভকতি সমান, ভকতি সাধিবে কল্যাণ। হৃদয়তে ৰূপ ধৰা মুখে লোৱা নাম, কলি যুগে নাম বিনে গতি নাহি আন। অপাৰ সংসাৰ জানা পাইবা মহাসুখে, ৰাম কৃষ্ণ ডাকিও কমুখে। কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, ভকতৰ মনোবাঞ্ছা কৰা পূৰণ হৰি কৃষ্ণ দামোদৰ, কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, ভকতৰ মনোবাঞ্ছা কৰা পূৰণ হৰি কৃষ্ণ দামোদৰ, কহিলো শৰণ। এতিয়া পুৰুষসকলে পুখুৰীত 3 জুবুৰ মাৰি আহি গ'ল আৰু এতিয়া গুৰুৰ ওচৰত তেওঁলোকে সেৱা কৰিব। তো আপোনালোকক দৃশ্য দেখাই আছোঁ আৰু ভিডিঅ'টো শেষ হ'বলৈ গৈ আছে। হ'ব, তো আপোনালোকক মই দেখাই দিছোঁ, বেক কেমেৰা দি দেখাই দিছোঁ। ৰ'ব, তোমাৰ অবিহনে জানা নাহি আনজন প্ৰভু কৃষ্ণ দামোদৰ, কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ। কৃষ্ণ কৃষ্ণ ৰাম
আপোনালোকক কলিংগ সত্ৰৰ হৰণ পৰ্বটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া টাইম হৈছে ৰাতিপুৱা 3:30। কালিৰ পৰা কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে ভাইটি বুলি আপোনালোকে মোক অকণমান মৰম দিব, ছাপোৰ্ট কৰিব আৰু চেনেলটো যদি নতুন হৈ আছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। লগ পাম অতি সোনকালে নেক্সট ভিডিঅ'ত। তো বাই বাই। জয় আই অসম।